Okay, hello students, welcome to acid, lecture number 2 of acid, base and salt. Okay, so last lecture to ami metal carbonate or metal hydrogen carbonate or acid or logo reaction to salu. ঠিক আছে, jod ami palu je salt plus carbon dioxide plus water produce hoisil. Eto কি কি আছিলে acid salt plus carbon dioxide plus water that produce hoisile. ঠিক আছে, এতিয়া আচ্ছা কোয়ালিটিটো অকমান ইছ্যু হৈছে ন, ঠিক আছে 2.6 ঠিক আছে, আজিৰ ক্লাসটো আমাৰ আছিলে ঠিক হাউ ডু এসিড এন্ড বেস ৰিয়েক্ট উইথ ইচ আদাৰ এই টপিকটো পা। ঠিক আছে, চাওঁ এতিয়া এই টপিকটো পা আমি কিমান আগবাঢ়িব পাৰো। আৰু আজিৰ ক্লাসটোত মই এক্টিভিটি বিলাক কভাৰ কৰিছো, বিকজ কেমিকেল ৰিয়েকশ্যন যিটো কেমিষ্ট্ৰিৰ যিটো পাৰ্ট আছে তোমালোকৰ তাত এক্টিভিটি বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰে, বিকজ এক্টিভিটি নুবুজিলে তোমালোকৰ লেসনটোৰ ইনসাইটটো নাপাবা। ঠিক আছে, সো মই কৈছো ন এনসাৰ দি লাইন বাই লাইন মিন্স লাইন বাই লাইন। অকে, সো হাউ ডু এচিডছ এণ্ড বেজেছ ৰিয়েক্ট উইথ ইচ আদাৰ। ইমান দেৰিলৈকে কি পালো যে এচিডে মেটেলৰ লগত কেনেকে ৰিয়েক্ট কৰে, বেজে কেনেকে ৰিয়েক্ট কৰে, এচিডে মেটেল কাৰ্বনেটৰ লগত কেনেকে ৰিয়েক্ট কৰে, মানে এচিড আৰু বেজ বেলেগ বেলেগকে পাই আছিলো আমি, নহয় জানো। এতিয়া আমি কি পাম, সেই এচিড আৰু বেজ একেলগে থাকিলে কেনেকে, মানে চোৱা আগতে আমি এচিড বেজ বেলেগ বেলেগকে পাইছিলো। ঠিক আছে, এতিয়া আমি কি পাইছো যে এচিড আৰু বেজ, চোৱা কি পাইছো মই, এচিড আৰু বেজ। ঠিক আছে, এচিড আৰু বেজ যদি একেলগতে যদি আমি দুটাকে যদি ঢালি দিওঁ এটা কণ্টেইনাৰত, তেতিয়া মানে এফেক্টটো কি পৰিব সেইটো বস্তু আমি ইয়াত আজি বুজিব লাগিব। ঠিক আছে, অকে, সো আমি লাইন বাই লাইন বুজো এইটো কথা। এতিয়া এক্টিভিটি 2.6ত কি দিয়া আছে চোৱা, এক্টিভিটি এটা দিছে যাৰ হেল্পত মানে আমাৰ এচিড আৰু বেজৰ ৰিয়েকশ্যনটো বুজাবলৈ চেষ্টা কৰিছে। ঠিক আছে, সো কৈছে যে টেক এবাউট 2 ml অফ ডাইলিউট NaOH সলিউশ্যন ইন এ টেষ্ট টিউব। যে টেষ্ট টিউব মানে জানা চবে কি হয়, হলো মই ইয়াত আছে নেকি চাইছো, কেমিষ্ট্ৰি টেষ্ট টিউবটো থাকিব লাগিছিলে, এইটো টেষ্ট টিউব চোৱা, ঠিক এইটো হৈ গ'ল টেষ্ট টিউব তোমালোকৰ। ঠিক আছে, এটা কাম কৰো মই এইটো নতুনকে এটা হেৰি লওঁ, ইয়াত মই টেষ্ট টিউবটো যদি দেখাব পাৰো ভাল লাগিব। টেষ্ট টিউব, দিস ইজ টেষ্ট টিউব। ওকে, এইটো এটা টেষ্ট টিউব, ধৰি লোৱা এইটো এটা টেষ্ট টিউব হয়, কপি কৰিলো এটা। ঠিক আছে, দুটা টেষ্ট টিউব ধৰি লোৱা। ঠিক আছে, ওকে, দুটা টেষ্ট টিউব আছে আমাৰ হাতত। ঠিক আছে, এতিয়া কথাটো কি যে take about 2 ml of dilute NaH solution in a test tube and add 2 drops of phenolphthalein solution. এটা phenolphthalein solutionটো কি হয়, আমি পাইছিলো যে phenolphthalein যিটো solution আছিলে, phenolphthalein এটা ইন্ডিকেটৰ আছিলে, মনত আছে নে? phenolphthalein, methyl orange এইবিলাক কি আছিলে, সিনথেটিক ইন্ডিকেটৰ আছিলে, এচিড হয় নে বেজ হয় কৈছিলে। ঠিক আছে, তো ইয়াত আমি কি কৰিলো চোৱা, ইয়াত আমি টেষ্ট টিউব এ কথাটো পাতি আছো। ঠিক আছে, এইটো বি জিনো, আমি বি কথাটো এতিয়ালৈকে ধৰা নাই, আমি এই টেষ্ট টিউবটোৰ কথা কি পাতিছো। ইয়াত আমি কি কৰিলো, 2 ml, কিমান 2 ml আমি সোডিয়াম হাইড্ৰক্সাইড লৈছো। কি লৈছো, 2 ml আমি সোডিয়াম হাইড্ৰক্সাইড এই টেষ্ট টিউবটোত লৈ লৈছো। তাৰপিছত আমি কি কৰিলো, 2 ড্ৰপ অফ ফেনপথেলিন সলিউশ্যন ইয়াত ঢালিবলৈ কৈছে। ইয়াত কি ঢালিবলৈ কৈছে, 2 ড্ৰপছ অফ ফেনপথেলিন সলিউশ্যন। ঠিক আছে, চাওঁ আছে নেকি একেবাৰে, 2 ড্ৰপছ অফ ফেনপথেলিন সলিউশ্যন। ড্ৰপাৰ ক'ত গ'ল আছিলে ইয়াতে, ডিষ্টিলেশ্যন ফ্লাস্ক, টেষ্ট টিউব, ইউটিউব। আচ্ছা, এইটো যেনিবা আমাৰ ঠিক আছে, ইয়াত যেনিবা আমি কি ৰাখিছো, ফেনপথেলিন সলিউশ্যন ৰাখিছো। ঠিক আছে, ইয়াত কি ৰাখিছো আমি, ফেনপথেলিন সলিউশ্যন যেনিবা আমি ইয়াত ৰাখিছো। ঠিক আছে, এইটো কি হয়, ফেনপথেলিন সলিউশ্যন, হুইচ ইজ এ হোৱাট, সিনথেটিক ইন্ডিকেটৰ হয়। এইটো কি ইন্ডিকেট কৰে, যদি বেজ থাকে, ভালকে শুনিবা, যদি বেজত যদি ঢালি দিয়া নহয় কালাৰটো পিংক হৈ যায় মানে। ঠিক আছে, সলিউশ্যনটোৰ কালাৰটো কেনেকুৱা হৈ যায়, পিংক হৈ যায়। এইটোকে আমি এতিয়া কি কৰিব লাগিব, ইয়াত ঢালিব লাগিব। ঠিক আছে, অকে, ইয়াৰ কালাৰটো যদি বেলেগ কিবা এটা ল'ব পৰা হলে, আচ্ছা এইটো কক আছে, কালাৰটো কেনেকে চেঞ্জ কৰিম, লিকুইড কালাৰটো চেঞ্জ কৰি দিওঁ মই পিংক হলে যেনিবা। ঠিক আছে, ইয়াৰ কালাৰটো কেনেকুৱা, পিংক হয়। অকে, এতিয়া একচুৱেল কালাৰটো অলপ বেলেগ হয়, বাট ইয়াত ঢালি দিয়াৰ লগে লগে চোৱা কি হ'ব। এতিয়া আমি এতিয়া কি কৰিম, এই টেষ্ট টিউবটো তাক ঢালিম। ঠিক আছে, 2 ড্ৰপ মান ঢালি দিম। অকে, উইথ ভিজুৱেলাইজেশ্যন তোমালোকৰ ক্লাছ হৈছে, চোৱা 2 ড্ৰপছ মানে ঢালি দিছো। ঠিক আছে, এয়া 2 ড্ৰপ মান ঢালি দিলো নহয়, ইমানো 2 ড্ৰপ ঢালি দিলো। ঢালাৰ পিছত কি হ'ল, ইয়াততো এতিয়া কালাৰটো চেঞ্জ হোৱা দেখা নাই, বাট কি হ'ব একচুৱেলি, ইয়াৰ কালাৰটো চেঞ্জ হৈ পিনি চাবা দেই, ইয়াৰ কালাৰটো চেঞ্জ হৈ পিনি হৈ যাব তোমাৰ পিংক হৈ যাব। ঠিক আছে, কি বুজাই আছো মই চোৱা,
প্ৰথমত কালাৰটো এনেকুৱা আছে ঠিক আছে যেতিয়া তুমি ফেনপথেলিন সলিউশনটো বেজত ঢালি দিয়াৰ লগে লগে কালাৰটো কি হৈ যাব পিংক হৈ যাব ঠিক আছে সেইটোৱে কথা ইয়াত লিখা আছে চাবা হোৱাট ইজ দ্য কালাৰ অফ দ্য সলিউশন ফেনপথেলিনটো ঢালাৰ লগে লগে তাৰ কালাৰটো কেনেকুৱা হৈ যাব পিংক হৈ যাব ঠিক আছে আনসাৰটো কি হ'ব আনসাৰটো হৈ যাব তোমাৰ পিংক তাৰপিছত কি কৈছে এড ডাইলিউট HCl সলিউশন টু দ্য এবভ সলিউশন ড্ৰপ বাই ড্ৰপ এতিয়া কি কৈছে যে ইয়াতে আমি এই সলিউশন যেটো আছে নহয় আচ্ছা এই টেষ্ট টিউবটোত আমি কি ৰাখি থৈছিলো গম পোৱা নে এই টেষ্ট টিউবটোত আমি ৰাখি থৈছিলো এসিড ৰাখি থৈছিলো কি ৰাখি থৈছিলো এসিড HCl এসিড কি হয় এটো HCl আৰু এটো কি আছিল বেজ এটো NaOH আছিল এটো এসিড আছিল আৰু এটো ফেনপথেলিন সলিউশন মই কি কলো যেতিয়া তুমি ইয়াত বেজ 2 ml ললা তেতিয়া তুমি ফেনপথেলিন সলিউশন যেতিয়া ঢালাৰ লগে লগে বেজৰ কালাৰটো কি বনি গ'ল সলিউশনৰ কালাৰটো পিংক বনি গ'ল ঠিক আছে হোৱাট ইজ দ্য কালাৰ সুধিছে নহয় মই কৈছো পিংক বনি গ'ল বাট এট দ্য মোমেন্ট যেতিয়া তুমি এই এসিডটোক যেতিয়া আকৌ ড্ৰপ বাই ড্ৰপ ঢালিবলৈ ললা কি বুজাইছো মই এসিডটোকো যদি তুমি মানে HCl যেটো এসিড আছে তাকো যদি তুমি ইয়াত ঢালি দিলা এনেকে ঠিক আছে মই কোনো পৰলে ল'ব লাগিব পৰি গ'ল ওকে এইয়া চোৱা হ'ল ঢালাৰ পিছত কি হ'ল ভালকে শুনিবা দেই ঢালাৰ পিছত কি হ'ল ইয়াত কি আছিলে বেজ আছিলে নহয় জানো ইয়াত বেজ আছিলে আৰু ই কি হয় এসিড হয় তো এসিড প্লাস বেজ মিলি পিনি কি হ'ল নিউট্ৰেল বনি যায় বস্তুটো কি বনি যায় নিউট্ৰেল বনি যায় তো দেখিলে যে আফটাৰ যেতিয়া ধৰা এই এসিডটোক যেতিয়া তুমি ইয়াত ঢালি দিয়াৰ পিছত ইয়াৰ কালাৰটো এগেইন কি হৈ গ'ল নৰ্মেল যেটো কালাৰ আছিলে সেই কালাৰটো হৈ গ'ল বুজি পাইছা কি কৈ আছো মই ষ্টাৰ্টিঙত এইটো কালাৰে আছিলে ফেনপথেলিন ঢালাৰ লগে লগে ই পিংক হৈ গ'ল মানে কি ইন্ডিকেট কৰিছে এইটো বেজ হয় বুলি ইন্ডিকেট কৰিলে তাৰপিছত আকৌ যেতিয়া এসিডটো ঢালি দিলো বেজটোৰ ওপৰত বেজ আৰু এসিড মিলি পিনি নিউট্ৰেল হৈ গ'ল তো নিউট্ৰেল হোৱাৰ লগে লগে কি হ'ল আকৌ কালাৰটো কেনেকুৱা বনি গ'ল আগৰ নিচিনা কালাৰটো বনি গ'ল চোৱা what did the color of phenol change after the addition of an acid এসিডটো ঢালাৰ লগে লগে now add a few drop of NaOH to the above mixture does the pink color of phenol reappear আচ্ছা চোৱা হৈ গ'ল এইটো হৈ গ'ল নহয় মানে এতিয়া কি হ'ল এই বস্তুটো বেজ আছিলে আগতে ন বেজ থাকোতে ইয়াৰ কালাৰ যেটো থাকে সেইটোৱে আছিলে ঠিক আছে তাৰপিছত ফেনপথেলিন ঢালাৰ লগে লগে মানে বেসিক মিডিয়ামত একচুয়ালি কি হয় চোৱা বেসিক ফেনপথেলিনটো যদি তুমি বেসিক মিডিয়ামত যদি ঢালা মানে বেজ থকা এটা মিডিয়ামত যদি ঢালা ফেনপথেলিনৰ কালাৰটো পিংক বনি থাকে কি কৈ আছো মই পিংক বনি থাকে বুলি কৈছে ঢালাৰ লগে লগে ফেনপথেলিনৰ কালাৰটো কেনেকুৱা বনি থাকিব পিংক বনি থাকিব যেতিয়া বেজ থাকে অকল ঠিক আছে সেইকাৰণে পিংক বনিছিলে তাৰপিছত এসিড ঢালাৰ লগে লগে বস্তুটো নিউট্ৰেল হৈ গ'ল নিউট্ৰেল হোৱাৰ কাৰণে আকৌ পিংকটো নাইকিয়া হৈ গৈছিলে ঠিক আছে পিংকটো নাইকিয়া হৈ গ'ল তাৰপিছত কৈছে যে আকৌ যদি ইয়াৰ ওপৰত যদি তুমি বেজ অকণ ঢালি দিয়া যদি আকৌ যদি এক্সট্ৰাকে যদি তুমি বেজ অকণ ঢালি দিয়া কি হ'ব ওভাৰঅল সলিউশন আকৌ বেছি হৈ যাব কাৰণ বেজ দুটা হৈ গ'ল আৰু এসিড মাত্ৰ এটাহে আছে তো ওভাৰঅলটো বেজে হ'ব ন বস্তুটো তো ওভাৰঅল বেসিক মিডিয়াম যদি হৈ যায় ইয়াৰ কালাৰটো এগেইন কি হৈ যাব তোমাৰ পিংক হৈ যাব সেইটো কথাই বুজাবলৈ ট্ৰাই কৰি আছো ঠিক আছে মানে ইয়াৰ পৰা এইটোৱে বুজি পালো যে যেতিয়া এসিড আৰু বেজ সমানত থাকে যেতিয়া এসিড এন্ড বেজ ইকুৱেল এমাউন্টত যেতিয়া থাকে ইটোৱে সেইটো কেনসেল আউট কৰি দিয়ে কেনসেল আউট কৰি পিনি কি বনি যায় নিউট্ৰেল বনি যায় ঠিক আছে বাট যদি এসিড অলপ যদি বেছিকে থাকে তেতিয়া এসিডিক হৈ যাব যদি বেজ অলপ যদি বেছিকে থাকে তেতিয়া বেসিক হৈ যাব ঠিক আছে ইমানটো বুজি পালা এক্টিভিটিটো ওকে ঠিক আছে হেতুৰ ওপৰতে বেস কৰি পিনি আমাক ৰিএকশন এটা দিছে সেইটো আমি ভালকে পঢ়িব লাগিব ঠিক আছে চোৱা ভালকে যা দেখি পাইছা আখৰখিনি ইয়াত কোনো দিগদাৰ হোৱা নাই ওকে in the above activity college we have observed so line by line ঠিক আছে that the effect of a base is nullified by an acid মানে এসিডৰ এফেক্টটো বেজে নালিফাই কৰি দিলে মানে নিউট্ৰেল কৰি দিলে এন্ড ভাইস ভাৰ্সা মানে কি এসিডৰ এফেক্টটো বেজে নাইকিয়া কৰিব পাৰে বা বেজৰ এফেক্টটো এসিডে নাইকিয়া কৰিব পাৰে সেইটো কথা মানে ঠিক আছে তো সেইটো এই কোৱেশ্চনটো খুব আহে ঠিক আছে যে এই দুটাৰ মাজত যেটো ৰিএকশন হৈছে দা ৰিএকশন বিটুইন এন এসিড এন্ড এ বেজ টু গিভ এ সল্ট চোৱা তোমালোকে চোৱা ওয়ান গুড কেতিয়াবা নুবুজিব পাৰা কথাখিনি সেইকাৰণে লাহে লাহে আৰামত ঘৰতে আছে তোমালোক ধুনীয়াকে বুজিবলৈ ট্ৰাই কৰিবা আৰু এবাৰ নুবুজিলে 2-3বাৰ মান ভিডিঅ চাই ল'বা একো ডাঙৰ কথা নহয় বিকজ এনচিআৰটি লাইনে কভাৰ হৈ আছে ঠিক আছে যিমান চাবা তোমালোকৰে মানে ভাল হ'ব বস্তুটো এনচিআৰটি লাইন যদি মনত থাকি যায় ইয়াতকে আৰু কি লাগে নহয় জানো সো দা ৰিএকশন বিটুইন এন এসিড এন্ড এ বেজ এসিড আৰু বেজৰ মাজত যদি ৰিএকশন হয় ভালকে চোৱা এসিড প্লাস বেজ যেতিয়া ৰিয়েক্ট কৰে তেতিয়া to give a salt to give what salt and water কি দিয়ে salt দিয়ে plus water দিয়ে salt plus water is known as neutralization reaction কাৰণ দুটা মিলি পিনি নিউট্ৰেল হৈ নাযায় জানো ঠিক আছে তো তোমালোকৰ ক্ষেত্ৰত অকল neutralization reaction টোৱে পঢ়িব লাগিব ঠিক আছে in general a neutralization reaction can be written as base plus acid salt plus water সেইটোৱে কথা ঠিক আছে এইটো লিখিব পৰা যায় বুলি কৈছে ওকে তো মই এটা এক্সাম্পল দি দিও তোমালোকক ঠিক আছে এটা এক্সাম্পল ফৰ এক্সাম্পল এসিড কি ল'বা এসিড যেনিবা হাইড্ৰক্লোৰিক এসিড লৈ ললো প্লাস বেস কি ল'বা সোডিয়াম হাইড্ৰক্সাইড লৈ ল'বা
ঠিক আছে এসিড প্লাস বেজ কি হব সল্ট প্লাস ওয়াটাৰ বনিব তো সল্ট মানে কি হব সোডিয়াম ক্লোৰাইড NaCl ঠিক আছে এইটো Na আৰু Cl টো একেলগত আহিব আৰু OH আৰু H মিলি পিনি কি বনিব ওয়াটাৰ বনিব হয়নে নহয় তো এইটো এটা এক্সাম্পল ধৰি লোৱা কিহৰ নিউট্ৰেলাইজেশ্যন ৰিয়েকচনৰ ঠিক আছে ওকে এইটো বুজি পালো আমি এতিয়া ঠিক আছে এতিয়া আমি নেক্সট পাৰ্টটোলৈ যাওঁ নেক্সট পাৰ্টটোৱে কি কৈছে আমি বুজো চোৱা ওকে তো নেক্সটটো হৈ গ'ল তোমাৰ এক্টিভিটি নাম্বাৰ 2.7 হয় 2.7 এক্টিভিটিটোত কি কৈছে চোৱা এক্টিভিটি 2.7 টোত কি কৈছে চাওঁ আহা ঠিক আছে ৰবা 2.7 ন 2.8 2.9 2.9 2.7 আচ্ছা ঠিক আছে চোৱা সো এক্টিভিটি 2.7 টোত right okay nice চোৱা ইয়াত নাম্বাৰ 1ত কৈছে বিকজ এক্টিভিটি হয় অবভিয়াসলি তোমাক কমান্ডে দিব নহয় জানো টেক এ স্মল এমাউন্ট অফ কপাৰ অক্সাইড ইন এ বিকাৰ আমি এটা বিকাৰ ললো ঠিক আছে আমি পটকে এটা কি লৈ ললো পটকে এটা বিকাৰ লৈ ললো ঠিক আছে এইটো বিকাৰ ধৰি লোৱা ওকে বিকাৰটোত কি ঢালিবলৈ কৈছে কপাৰ অক্সাইড ইয়াত কি ঢালিবলৈ কৈছে আমাৰ কপাৰ অক্সাইড CuO ঠিক আছে কপাৰ অক্সাইড ইন এ বিকাৰ এণ্ড এড ডাইলিউট হাইড্ৰক্লৰিক এচিড স্লোলি ৱাইল ষ্টাইৰিং কি বুলি কৈছে ইয়াত কি ঢালিবলৈ কৈছে হাইড্ৰক্লৰিক এচিড ঢালিবলৈ কৈছে ঠিক আছে হাইড্ৰক্লৰিক এচিড ঢালিবলৈ কৈছে আৰু লগতে ষ্টায়াৰ কৰি থাকিবলৈ কৈছে ষ্টায়াৰ ঠিক আছে ষ্টায়াৰ মানে কি এনেকে যে লৰাই থাকে যে এনেকে ষ্টায়াৰিং কৰি থাকে যে মানে লিকুইডটোক লৰাই লৰাই পিনি ACL ঢালি থাকিব কৈছে ACL টো ইয়াত মিলাই থাকিবলৈ কৈছে ঠিক আছে নোট দ্য কালাৰ অফ দ্য সলিউশন আচ্ছা কালাৰটো ইয়াত নোট কৰিবলৈ কৈছে হোৱাট হেজ হেপেন টু দ্য কপাৰ অক্সাইড মানে কপাৰ অক্সাইডটোত যেতিয়া তুমি হাইড্ৰক্লৰিক এচিডটো যেতিয়া ঢালি দিলা তেতিয়া কি বনিলে একচুৱেলি এইটো কি হয় কপাৰটো মেটেল হয় এইটো O টো অক্সিজেন হয় তো এইটো মেটেল অক্সাইড নহয় জানো এইটো কি হয় মেটেল অক্সাইড হয় ঠিক আছে মেটেলৰ অক্সাইড মানে এইটো আৰু এইটো ACL টো কি হয় হাইড্ৰক্লৰিক এচিড নহয় জানো মানে এচিড হয় এইটো মানে এচিডৰ মেটেল অক্সাইডৰ লগত ৰিয়েকচন দিছে ৰিয়েকচন দিটো কি বনা দেখিছা তোমালোকে চোৱা কপাৰ ক্লৰাইড কি দেখিছো আমি কপাৰ ক্লৰাইড প্লাস ওয়াটাৰ তো এইটো যদি আমি চাওঁ আৰু এটা ৰিয়েকচন আছে তাৰ লগত যদি আমি মিলাবলৈ যদি ট্ৰাই কৰো ঠিক আছে তাৰ লগত যদি আমি মিলাবলৈ ট্ৰাই কৰো কি পাইছো চোৱা ইয়াত এইটো কি বনিছে সল্ট বনিছে নহয় জানো এইটো সল্ট বনিছে প্লাস ওয়াটাৰ বনিছে এটা সল্ট প্লাস ওয়াটাৰ আকৌ ক'ত বনিছিলে ভালকে যদি চোৱা আমি কি পাইছো কপাৰ অক্সাইড প্লাস AC2 কেলে দিলো বেলেন্স কৰিছো ঠিক আছে এইটো বেলেন্স কৰিছো কাৰণে 2 দিছো কপাৰ ক্লৰাইড CuCl2 প্লাস ওয়াটাৰ তো ইয়াত আমি দেখিলো যে যেতিয়া ৰিয়েকচনটো হৈছে সো আনসাৰটো দি দিছো দা সলিউশন বিকামস ব্লু গ্ৰীণ কোৱেশ্চনটো আহিলে লিখিব লাগিব ঠিক আছে কপাৰ অক্সাইডৰ সলিউশনটো কেনেকুৱা বনি যাব ব্লু গ্ৰীণ কালাৰ বনি যাব আৰু কপাৰ অক্সাইডটো ডিজলভ হৈ যাব the color is due to the form সেই কালাৰটো কেলে আহিছে ব্লু গ্ৰীণ কালাৰটো কপাৰ ক্লৰাইড ফৰ্মেশন হোৱাৰ কাৰণে আহিছে ঠিক আছে এই ব্লু গ্ৰীণ কালাৰটো দেখিলে তুমি গম পাই যাবা যে কপাৰ ক্লৰাইড বনিছে বুলিকে ঠিক আছে তো ইমানটোৱে কথা এক্টিভিটিত বহুত বেছি নাই ওকে ইয়াৰ পৰা যদি বাই চান্স কোৱেশ্চন সোধে আজিলৈকে সোধা নাই কিন্তু মই আগতে কৈছো আজিলৈকে সোধা নাই বা বাই চান্স যদি সোধে তোমালোকৰ মিছ নামাৰে ঠিক আছে সেইকাৰণে এই ভিডিঅ'জ খিনি বহুত ভালকে চাবা ঠিক আছে বিকজ এভৰি লাইন কভাৰ্ড হৈছে সিলেবাস যেতিয়ালৈকে চেঞ্জ নহয় তোমালোকৰ এটা মাৰ্কস ইয়াৰ পৰা নাযায় এইটো বছৰটো এইটোৱে সিলেবাস আছে আৰু সিলেবাস ইমান পটককৈ চেঞ্জ নহয় ঠিক আছে আৰু সিলেবাস যদিও চেঞ্জ হয় কমাবহে সিলেবাস বহাই নিদিয়ে তোমালোকৰ মানে দিস ভিডিঅ'জ আৰ সাফিচিয়েন্ট ফৰ ইয়ৰ SSLC এক্সাম ঠিক আছে ইয়াতকে আৰু ওপৰ যাব নোৱাৰে মানে ওকে ভালকে চাব লাগিব খালি ঠিক আছে খুব মন দি চাব লাগিব এতিয়া চোৱা কপাৰ অক্সাইড প্লাস এচিড কপাৰ ক্লৰাইড প্লাস ওয়াটাৰ তো ইয়াত কি হৈছে এইটো সল্ট বনিছে সল্ট কেনেকে গম পালে যেনে সোডিয়াম ক্লৰাইডটো এটা সল্ট আছিলে কপাৰ ক্লৰাইডটো এটা সল্ট হয় ঠিক আছে সল্ট আৰু এইটো কি হয় ওয়াটাৰ এতিয়া সল্ট প্লাস ওয়াটাৰ আৰু এটা ৰিয়েকচন আছিলে মনত পৰিছে বেজ প্লাস এসিড বেজ প্লাস এসিড বা এসিড প্লাস বেজে ৰিয়েক্ট কৰিলো কি দিছিলে সল্ট প্লাস ওয়াটাৰ দিছিলে মনত পৰিছে নে ৰিয়েকচনটো এতিয়া এইটো যেনিবা হৈ গ'ল নিউট্ৰেলাইজেশ্যন ৰিয়েকচন এইটো যেনিবা ৰিয়েকচনটো মেটেল অক্সাইডৰ লগত এচিডৰ ৰিয়েকচন তো ভালকে যদি আমি মিলাই চাওঁ বস্তুখিনি মিলাই চালে আমি এইটো বুজিম যে ইয়াত এচিড আছে ইয়াতো এচিড আছে ঠিকে আছে ইয়াত বেজ আছে বাট ইয়াত বেজৰ জেগাত কি আছে মেটেল অক্সাইড আছে কি আছে বেজৰ জেগাত মেটেল অক্সাইড আছে তো ইয়াৰ পৰা আমি এটা কথা বুজি পালো যে যিবিলাক মেটেল অক্সাইড থাকে তাহাঁতি বেজৰ নিচিনাকে কাম কৰিব পাৰে ইয়াৰ পৰা বুজি পাইছা নে কি কৈ আছো মই চোৱা বেজ আৰু এচিড মিলিলেহে সল্ট আৰু ওয়াটাৰ দিয়ে বাট ইয়াত কি দেখিছো আমি মেটেল অক্সাইডেও যেতিয়া এচিডৰ লগত মিক্স আপ হৈছে তেতিয়াও সল্ট প্লাস ওয়াটাৰ দিছে ইয়াৰ মিনিংটো এইটো যে মেটেল অক্সাইড আৰু বেজটো একেটাই বস্তু হয় একেটাই বস্তু মানে কি বেজৰ যিটো প্ৰপাৰ্টি আছে সেইটো কাৰ হয় মানে বেসিক প্ৰপাৰ্টি কাৰ হয় চোৱা কপাৰ অক্সাইডৰ এটা বেসিক প্ৰপাৰ্টি এটা আছে সেইটো মনত ৰাখিবা ঠিক আছে মেটেল অক্সাইডৰ কেনেকুৱা প্ৰপাৰ্টি থাকে বেসিক প্ৰপাৰ্টি
মনত থাকিব এইটো কোৱেশ্চন আহিছে কিন্তু দেই মেটেল অক্সাইডৰ কেনেকুৱা প্ৰপাৰ্টি থাকে বেছিক প্ৰপাৰ্টি থাকে এচিডিক প্ৰপাৰ্টি নহয় বেছিক প্ৰপাৰ্টি থাকে ঠিক আছে সেই ইমানটো সুধিব কেলে থাকে কি কথা সুধি নাথাকে কেলে থাকে বুলি ক'লে ৰিয়েকচনটো লিখি দিবা ঠিক আছে ৰিয়েকচন লিখি দিলে হৈ যাব ওকে এতিয়া চোৱা নেক্সট কি হ'ল নেক্সট আমি কি বুজিবলৈ আছিলো ঠিক আছে ইয়াৰ পৰা কি বুজি পালো you will notice the color of the solution becomes blue green ঠিক আছে পালো আমি বুজালো তাত blue green color of the solution due to the formation of copper chloride ঠিক আছে বুজালো এটা জেনাৰেল ৰিয়েকচন বিটুইন মেটেল অক্সাইড এটো ইয়াত দিয়া আছে কি আছে মেটেল অক্সাইড প্লাছ আছে সল্ট প্লাছ ওটা যি বুজালো সব ইয়াতে আছে ঠিক আছে ওকে এতিয়া আমি নেক্সট যাও এই পাৰ্টটোলে ইয়াত কি লিখা আছে চোৱা চোৱা মেটেল অক্সাইডৰ যেতিয়া আমি এচিডৰ লগত চালো তেতিয়া দেখি পালো যে মেটেল অক্সাইডটো বেজৰ নিচিনাকে কাম কৰিছে মানে বেছিক প্ৰপাৰ্টি আছে তো নাও ৰাইট এ বেলেন্স ইকুৱেশ্যন ফৰ দ্য এবভ ৰিয়েকচন লিখিলো সিন্স মেটেল অক্সাইড ৰিয়েক্ট উইথ এচিড টু গিভ সল্ট এণ্ড ৱাটাৰ সিমিলাৰ টু দ্য ৰিয়েকচন অফ বেজ উইথ এন এচিড মেটেল অক্সাইড এইটো লিখা আছে চোৱা বেছিক অক্সাইড কেলে হয় ইয়াৰ ৰিজন সুধিব পাৰে হোৱাট ইজ দ্য ৰিজন কেলে মানে ৰিজনটো কি কি যে বেছিক অক্সাইড নিচিনাকে যে কাম কৰিছে কেনেকে গম পাইছো সেইটো লিখিবা যে সিন্স ইয়াৰ পৰা লিখিবা তোমালোকে চোৱা সিন্স মেটেল অক্সাইড ৰিয়েক্ট উইথ এচিড যিহেতু মেটেল অক্সাইডে এচিডৰ লগত ৰিয়েক্ট কৰি পিনে সল্ট আৰু ৱাটাৰ দিছে আৰু যোনটো সিমিলাৰ হয় কাৰ লগত নিউট্ৰেলাইজেশ্যন ৰিয়েকচনটোৰ লগত সিমিলাৰ ৰিয়েকচন হয় এইটো সিমিলাৰ টু দ্য ৰিয়েকচন অফ এ বেজ উইথ এন এচিড therefore মেটেল অক্সাইড are said to be basic oxide এইটো বহুত হাই চান্স আছে যে এইটো কোৱেশ্চন বনে why metallic oxide are said to be কেনেকুৱা বেছিক অক্সাইড কেলে কোৱা হৈছে আচ্ছা হেডৰাইটিংটো নাচাবা অকমান হেৰি হৈছে চোৱা why metallic oxide are said to be basic oxide since metallic oxide react with acid to give salt and water similar to the reaction of base with an acid metal oxide said to be basic oxide ঠিক আছে metallic oxides are said to be basic oxides তো কেনেকে কোৱেশ্চনৰ আনসাৰ ফ্ৰেম হৈ আছে যতে ততে দেখিছা নহয় ওকে সো এক্সাৰসাইজত এইবিলাক বস্তু নোপোৱা বাট আমি ধ্যান দিব লাগিব এইবিলাক হ'ব ঠিক আছে ওকে এতিয়া নেক্সট আহি গ'ল তোমাৰ নন মেটালিক অক্সাইড এবাৰ কি পাইছো আমি নন মেটালিক অক্সাইডৰ বেজৰ লগত ৰিয়েকচনটো কেনেকুৱা আমি চাব লাগে নন মেটালিক অক্সাইডৰ বেজৰ লগত ৰিয়েকচনটো কেনেকুৱা হ'ব আমি চাব লাগিব এটা ঠিক আছে ওকে so we saw the reaction between carbon dioxide and gas আচ্ছা ৰবা যেটো কোন মোহাই লম মই মোহাইলে দিগদাৰ হ'ব হৈ গ'ল এইটো মই মোহাই দিছো ঠিক আছে তোমালোকে আনসাৰটো কোৱেশ্চন আনসাৰ বনাই ল'বা ঠিক আছে ওকে ভালকে চোৱা এইটো চোৱা you saw the reaction between carbon dioxide কি কৈছে কাৰ্বন ডাইঅক্সাইড এণ্ড ক্যালচিয়াম হাইড্ৰক্সাইড পাইছিলো ইয়েস পাইছিলো ক্যালচিয়াম হাইড্ৰক্সাইড আৰু কাৰ্বন ডাইঅক্সাইডৰ মাজৰ ৰিয়েকচনটো পাইছিলা নে সুধিছে লাইম ওয়াটাৰ ক্যালচিয়াম হাইড্ৰক্সাইড কি হয় লাইম ওয়াটাৰ ঠিক আছে এক্টিভিটি 2.5 ত পাইছিলো ক্যালচিয়াম হাইড্ৰক্সাইড হুইচ ইজ এ বেজ হাইড্ৰক্সাইড লাগি থাকিলে গম পাবা এইটো কি হয় এটা বেজ হয় reacts with carbon dioxide to produce the salt and water to produce কি produce কৰিছিলে salt plus water produce কৰিছিলে বুলিকে কৈছে ঠিক আছে since this is similar to the reaction between the base and the acid again একেই কনসেপ্টে হয় সেম কনসেপ্টে হয় চোৱা সেম কনসেপ্টে হয় এতিয়া চোৱা ইয়াত আমি যদি চোৱা এইটো বেজ হয় নহয় জানো আৰু এইটো কি হয় আগত ইয়াত মেটেল অক্সাইড আছিল ইয়াত এইটো কি হয় কাৰ্বনটো নন মেটেল নহয় জানো তো কাৰ্বনটো নন মেটেল হয় ঠিক আছে তো এইটো নন মেটেল অক্সাইড হয় আমি ৰিয়েকচনটো চাই গম পাই যাম ঠিক আছে ওকে সো ক্যালচিয়াম হাইড্ৰক্সাইডো যেতিয়া তোমাৰ কাৰ্বন ডাইঅক্সাইডৰ লগত ৰিয়েক্ট কৰিছিলে সল্ট আৰু ৱাটাৰ দিছিলে আৰু এই ৰিয়েকচনটো নিউট্ৰেলাইজেশ্যন ৰিয়েকচনৰ নিচিনা দেখুৱাইছে বস্তুটো নহয় জানো মানে ইয়াত কি হৈছে আগতে এচিড আৰু বেজ ৰিয়েক্ট সল্ট আৰু ৱাটাৰ দিছে হয়নে নহয় তো ইয়াত এচিডৰ জায়গাত নন মেটেল অক্সাইড আছে আগত বেজৰ জায়গাত আছিলে মেটেল অক্সাইডটো বেজৰ জায়গাত আছিলে আৰু এচিডৰ জায়গাত নন মেটেল অক্সাইড আছে মই সামাৰাইজ কৰি দিম চিন্তা কৰিব নালাগে তো ইয়াৰ পৰা কি বুজা গৈছে নন মেটেল অক্সাইডটো এচিডৰ নিচিনাকে বিহেভ কৰিছে ঠিক আছে মই বুজাই দিছো ৰবা সো একচুয়ালি কি হ'ব লাগে এচিড প্লাস বেজ কৰিলে সল্ট প্লাস ওয়াটার বনিব লাগে সল্ট প্লাস এসিড প্লাস বেজ কৰিলে কি বনিব লাগে সল্ট প্লাস ওয়াটার বনিব লাগে বাট আমি দেখিলো যেতিয়া মেটেল অক্সাইড লৈছো ভালকে বুজিবা যেতিয়া আমি মেটেল অক্সাইড লৈছো মেটেল অক্সাইডক যেতিয়া আমি এচিডৰ লগত ৰিয়েক্ট কৰাইছো তেতিয়া সল্ট আৰু ওয়াটাৰ দিছে তেতিয়া কি দিছে সল্ট প্লাস ওয়াটাৰ দিছে ঠিক আছে সল্ট আৰু ওয়াটাৰ দিছে আৰু নন মেটেল অক্সাইড কি কৈছো মই নন মেটেল অক্সাইডৰ লগত যদি আমি বেজ ৰিয়েক্ট কৰাইছো তেতিয়া সল্ট আৰু ওয়াটাৰ দিছে
salt plus water দিছে তো ইয়াৰ পৰা কি বুজা গৈছে ইয়াৰ পৰা এইটো বুজা গৈছে যে মেটেল অক্সাইডটো বেজৰ নিচিনাকে বিহেভ কৰিছে বিকজ এচিডৰ লগত বেজে বিহেভ কৰে তাৰপিছত নন মেটেল অক্সাইডটো কাৰ প্লেচ লৈছে এচিডৰ প্লেচ লৈছে কাৰ জেগা লৈছে চোৱা এচিডৰ বেজ হ'ব লাগে একেলগত বেজ আছে যদি এচিড নাই মানে এচিডৰ জেগা নন মেটেল অক্সাইডে লৈছে আৰু এচিড আছে যদি বেজ লাগিব ন তো বেজৰ জেগা মেটেল অক্সাইডে লৈছে তো ইয়াৰ পৰা বুজি পোৱা গৈছে যে মেটেল অক্সাইড বিলাক বেচিক ইন নেচাৰ হয় আৰু নন মেটেল অক্সাইড বিলাক এচিড ইন নেচাৰ হয় আচ্ছা মই লেকচাৰটো বহুত লং ৰাখিব বিচৰা নাই তোমালোকে লাষ্ট লেকচাৰটো লংকে পুৰা ধুনীয়াকে চোৱাই নাই এতিয়ালৈকে I don't know মই বহুত বেছি দীঘল লেকচাৰ বনোৱাটো ভাল হ'ব নে নহ'ব বনাবতো পৰা যায় আৰামছে বনাব পৰা যায় বিকজ নহ'লে কভাৰটো কেনেকে হ'ব নে নহয় কভাৰো কৰিব লাগিব প্লাছ তোমালোকে যদি নোচোৱাও সেইটো এটা বহুত ডাঙৰ কথা হৈ যায় তো মই ভাবিছিলো যে ইয়ালৈকে বুজাই দিওঁ আচ্ছা বুজাই দিওঁ ঠিক আছে তোমালোকে চাবা এই নিদিবা নহ'লে চিলেবাছ কেনেকে কভাৰ হ'ব হয় নে নহয় ঠিক আছে ভিডিঅ'টো চালে কমপ্লিট চাবা আদাৰৱাইজ নাচাবা ঠিক আছে ধুনীয়াকে টাইম এটা উলিয়াই ল'বা চালে কমপ্লিট চাবা নহ'লে একেবাৰে নাচাবা ঠিক আছে তো সেইটো মই তোমালোকক ৰিকুৱেষ্ট কৰিছো বুলি ভাবা বিকজ অকমান 10 মিনিট চাই পিনে এৰিলে ভিডিঅ'ৰ ৰিটেনশ্যনটো বহুত কমি যায় তো তোমালোকে চালে পুৰা ফাৰ্ষ্ট অফ অল লাষ্টলৈকে মানে ৰাতি ধৰি লোৱা টাইম এটা উলিয়াই ল'বা আৰু সেই টাইমটোতে মানে চাবলৈ ৰাখিবা আৰু হেবিটটো বনাব লাগিব নহয় জানো লং টাইমৰ কাৰণে চিটিঙৰ হেবিট যদি নাথাকে বহুত দিগদাৰ হৈ যাব তোমালোকৰ কাৰণে ঠিক আছে ইয়াত তোৰ ধৰা গান চানটো বজাই ৰখা নাই যে বোলে শুনিবলৈ মনে যাব এইটো নিজে জোৰে বস্তু পঢ়িবই লাগিব পঢ়াটো কোনো ইণ্টাৰেষ্টিং তেনেকুৱা কাম নহয় কাৰো মন নাযায় কৰিবলৈ বাট আমি কৰিব লাগিব নিজৰ ফিউচাৰৰ কথা ভাবি ঠিক আছে অ'কে এতিয়া আমি নেক্সট টপিকটো মই ষ্টাৰ্ট কৰোঁ ঠিক আছে ষ্টাৰ্ট কৰিবই লাগিব নকৰিলে নহ'ব চ' ইয়াত নেক্সট টপিকটো হ'ল হোৱাট ডু অল এচিড এণ্ড বেজেছ হেভ ইন কমন ইয়াত কি কৈছে আচ্ছা ইয়ালৈকে বুজি পালা মেটেল অক্সাইড নন মেটেল অক্সাইডবিলাক এচিডিক হয় মেটেল অক্সাইডবিলাক বেচিক হয় ঠিক আছে আৰু নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যনটো বুজিলো আমি এতিয়া চোৱা এচিড এণ্ড বেজ এচিড আৰু বেজৰ মাজত কমন কি আছে সেইটো সুধিছে আমাক আমি ফাইণ্ড আউট কৰিব লাগিব ঠিক আছে আচ্ছা হ'ব মই এটা কাম কৰোঁ তোমালোকৰ বেছি বৰ নকৰোঁ মই এই পাৰ্টলৈকে বুজাই দিওঁ ঠিক আছে তাৰপিছত হোৱাট হেপেন্স টু এন এচিড এই পাৰ্টটোৰ পৰা পিছত বুজাওঁ আৰু তোমালোকে কমেণ্ট ছেকশ্যনত লিখি দিব পাৰিলে লং ভিডিঅ' মানে কিমান এপ্ৰক্স তোমালোকে চাব পাৰিবা তো সেইটো হিচাপত মই বনাম ঠিক আছে আৰু অকণ ইণ্টাৰেকশ্যন ৰাখিবা বিকজ অফলাইনততো ভাল ন ওচৰত পাই থাকোঁ মই বাট অনলাইনত ইণ্টাৰেকশ্যনো নাথাকিলে এতিয়া অকলে বকি থকা নিচিনা হয় তো অকণমান চাবা কমেণ্ট ছেকশ্যনত ক'বা যে ঠিক আছে কিমান টাইম লাগে ভিডিঅ'টো চোৱাটো তোমালোকৰ সুবিধা হয় নহয় 30 মিনিটছ 40 মিনিটছ 20 মিনিটছ 10 মিনিটছ 15 মিনিটছ ঠিক আছে তো সেইটো হিচাপতে ময়ো ৰেডি ৰাখিব লাগিব নহ'লে যাবলৈ বহুত দিগদাৰ হয় এতিয়া চোৱা ক'ত গ'ল তো থাকক বাৰু টুকুৰা টুকুৰিকে বুজাব লাগিব নহ'লে নহ'ব ইয়ালৈকে বুজাই দিওঁ ঠিক আছে এই পাৰ্টটোলৈকে তো সেই পাৰ্টটোলৈকে যদি বুজাওঁ এই পাৰ্টটো বুজাব লাগিব মানে এক্টিভিটি 2.8টো বুজাব লাগিব আৰু ঠিক আছে এক্টিভিটি 2.8টো বুজাই লওঁ তেতিয়াহ'লে চোৱা অ'কে চ' এক্টিভিটি 2.8টো ভালকে চোৱা এক্টিভিটি 2.8টোত কি কৈছে যে টেক সলিউশন অফ গ্লুকোজ কি লৈছে গ্লুকোজ লৈছে এক নম্বৰত গ্লুকোজ লৈছে 2 নম্বৰত এলকহল লৈছে ঠিক আছে গ্লুকোজ এলকহল আৰু কি লৈছে হাইড্ৰক্লৰিক এচিড HCl তাৰপিছত সালফিউৰিক এচিড মানে এচিড লৈছে ধৰা কি লৈছে এচিড লৈছে ধৰা অ'কে তাৰপিছত ফিক্স টু নেইল অন এ কৰ্ক এইটো মানে বিকাৰটোত দুটা গজাল লগাই দিছে এনেকে ঠিক আছে গজাল লগাই দিছে জাষ্ট মানে এইবিলাক ধৰি লোৱা যেনেকে বেটেৰীত পজিটিভ নিগেটিভ টাৰ্মিনেল থাকে যে প্লাছ মাইনাছ তাৰ লগত মানে ৱায়াৰ এটা ফিটিং কৰিছে দেখিছা নাই কাৰণ কাৰেণ্টটো পাছ হয় নহয় গজালেদি জানা নহয় তো ইয়াৰ লগত মই ৱায়াৰটো বেটেৰীৰ লগত কানেক্ট কৰি দিছো বুজি পাইছা বেটেৰীৰ লগত কানেক্ট কৰি দিছে মাজত চুইচ এটা দিছে আৰু পিনে বাল্ব এটা দিছে বুজি পাইছো ঠিক আছে Now pour some dilute HCl in the beaker and switch on the current 6 volt battery লগালে current দিছে repeat with dilute sulfuric acid আচ্ছা ঠিক আছে মই বুজি পালো কি কৈছে এটা চোৱা ধুনীয়াকে বিকাৰ এটা ললে ঠিক আছে ধুনীয়াকে কি ললে বিকাৰ এটা ললে বিকাৰটোত কি কৰিছে ইয়াত তোমাৰ সলিউশন এটা দিছে ঠিক আছে কি কৰিছে এই পাৰ্টত সলিউশন এটা দিছে আৰু সেই সলিউশনটো বদলাই আছো মানে ঠিক আছে তো সলিউশনটোৱে ইলেক্ট্ৰিচিটিটো পাৰ হ'বলৈ দিছে নে নাই সেইটো চেক কৰা হৈছে ইয়াত ঠিক আছে সলিউশনটোৱে কণ্ডাক্ট কৰিছে নে নাই কৰা মানে ইলেক্ট্ৰিচিটিটোক যদি কণ্ডাক্ট কৰিছে তেতিয়া মানে গম পাম ইয়াত আয়ন আছে বিকজ আয়নেহে তোমাৰ কণ্ডাক্ট কৰিব পাৰে আৰু মানে চোৱা চাৰ্জ যদি নাথাকে নে কণ্ডাক্ট হ'ব আয়ন মানে চাৰ্জ এটা নহয় জানো আয়নটো এটা কি হয় চাৰ্জে হয় ক্লাছ 9ত পাইছা তো কণ্ডাক্ট কৰে মানে তাত আয়ন আছে বা চাৰ্জ আছে আৰু যদি কণ্ডাক্ট নাই কৰে মানে চাৰ্জ নাই ঠিক আছে তো এতিয়া কি কৰিলে যদি বাল্বটো জ্বলে মানে কণ্ডাক্ট কৰিছে বুলি বুজি পাম আৰু তাত চাৰ্জ আছে বুলি বুজি পাম আৰু যদি বাল্বটো নজ্বলে এই লিকুইডটোত যদি মানে কণ্ডাক্ট নাই কৰে তো নজ্বলিব তো ইয়াত ইন বোথ কেसेस বাল্ব গ্লোজ ইট মিন্স দেয়াৰ ইজ এ ইলেক্ট্ৰিক কাৰেণ্ট থ্ৰু দ্য এচিডিক সলিউশন বাই আয়নছ ইয়াত কৈছে যে যেতিয়া আমি এচিড ঢালিছিলো ডাইলিউট HCl হওক বা মুঠতে এচিড যেতিয়া ঢালিলো চোৱা
এচিড যেতিয়া ঢালিলো এচিড ঢালাৰ লগে লগে কি দেখিছে বাল্বটো জ্বলিছে মানে কণ্ডাক্ট কৰিছে আৰু কণ্ডাক্ট কৰা মানে তাত কি আছে আয়ন আছে মানে এচিডে আয়ন প্ৰডিউচ কৰে বুজি পালা এচিডক যেতিয়া আমি পানী ঢালি দিও নহয় সি কি প্ৰডিউচ কৰিব আয়ন প্ৰডিউচ কৰিব ৰিপিট এক্সপেৰিমেন্ট সেপাৰেটলি উইথ গ্লুকোজ এতিয়া আমি যদি এই এচিডৰ জেগাত আমি যদি গ্লুকোজ ঢালি দিও বা এলকহলৰ সলিউশন যদি ঢালি দিও তেতিয়া কি হ'ব সেইটো সুধিছে বাল্ব ডাজ নট গ্লো কি কৈছে গ্লুকোজ যদি ঢালা বা এলকহল যদি ঢালি দিয়ে তেতিয়া বাল্বটো নজ্বলিব বুলি কৈছে নজ্বলিব কেলে নজ্বলিব বিকজ ইহঁতি ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব নোৱাৰিছে ঠিক আছে গ্লুকোজ আৰু চোৱা অপচনেল কুৱেশ্যন দিব পাৰে গ্লুকোজ আৰু এলকহলে ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব পাৰে নে নোৱাৰে তো কি ক'বা তোমালোকে গ্লুকোজ আৰু এলকহলে ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব নোৱাৰে আৰু নোৱাৰে মানে কি আয়ন প্ৰডিউচ কৰিব নোৱাৰে বুজি পাইছা না আয়ন প্ৰডিউচ কৰিব নোৱাৰে বাল্ব নজ্বলিব সেইটো কাৰণে ডাজ দ্য বাল্ব গ্লো ইন অল কেছেছ তো সুধিছে যে বাল্বটো সব কেছতে জ্বলিছিলে নেকি নহয় অনলি এচিডৰ কেছত জ্বলিছিলে আৰু গ্লুকোজ আৰু এলকহলৰ ক্ষেত্ৰত নজ্বলিলে তো এইটো মনত ৰাখিবা তোমালোকে ঠিক আছে অকে ভেৰি গুড অকে সেইটো এক্টিভিটি কৰালে হৈ যাব তাৰপিছত আমি এতিয়া এই বস্তুটো চাওঁ এতিয়া ঠিক আছে তো কমন কি আছে সুধিছে কমনটো তেতিয়াহ'লে আয়ন হ'ব এচিডেও তোমাৰ আয়ন ৰিলিজ কৰে তাৰপিছতে এচিডেও আয়ন ৰিলিজ কৰে বেজো আয়ন ৰিলিজ কৰে ঠিক আছে So we have seen all similar chemical properties. What leads to the similarity in properties? We saw in activity 2.3 general hydrogen gas. আচ্ছা hydrogen gas release কৰে আমি জানো acid plus metal কি আছিলে salt plus hydrogen হয় নে নহয় salt plus hydrogen আছিলে ঠিক আছে এইটো metal so hydrogen seem to be common to all acid আচ্ছা ঠিক আছে আয়ন নিলিখিবা তোমালোকে ঠিক আছে আয়নটো মই হে ওয়াটাৰ কনসেপ্টত কৰিলো ওয়াটাৰ নাথাকিলে কি কমন ঠিক আছে তো এসিড আৰু এই কোৱেশ্চনৰ আনসাৰ যদি হুদে তো এসিড আৰু বেজৰ লগত কমন কি এসিডৰ আৰু বেজৰ মাজত কমন এটাই বস্তু দ্যাট ইজ হাইড্ৰোজেন দ্যাট ইজ হোৱাট আচ্ছা সৰি এতিয়া ভাবিছো ওকে চোৱা এচিডৰ ক্ষেত্ৰত যিমান এচিড আছে গোটেই এচিড খিনিয়ে তুমি হাইড্ৰোজেনটো কমন পাবা হাইড্ৰোজেন কি কমন পাবা চোৱা তোমাক যদি হুদে এচিড আৰু বেজৰ মাজত এনেকুৱা কমন বস্তু এটা কয় সেইটো কোৱেশ্চনটো নুহুদে বাট মই এনে মই সেইটো লৈ পিনে বুজাইছিলো তোমালোকক যে তাহাঁতৰ মাজত কমন সুধিছে নেকি এচিড আৰু বেজৰ মাজত যদি কিবা এটা কমন সুধে তাহাঁতি দুটাই যেতিয়া ৱাটাৰ যেতিয়া ঢালি দিয়া হয় তেতিয়া কি ৰিলিজ কৰে আয়ন ৰিলিজ কৰে বুলি ক'বা আয়নটো সেম নহ'ব পাৰে বাট আয়নটো ৰিলিজ কৰিব এচিডো কৰে বেজো কৰে ঠিক আছে বাট গ্লুকোজে নকৰে ঠিক আছে গ্লুকোজ কৰিব নোৱাৰে এচিড আৰু বেজে কৰিব পাৰিব ঠিক আছে আয়ন ৰিলিজ কৰে বা যদি অকল এচিডৰ কথা যদি সুধে যিমান এচিড আছে HCl এচিড সালফুৰিক এচিড নাইট্ৰিক এচিড যিমান এচিড আছে সবৰে কি কমন পাবা হাইড্ৰোজেনটো কমন পাবা ঠিক আছে এচিডত তুমি হাইড্ৰোজেনটো কমন পাবা তাৰপিছত আৰু এটা এক্টিভিটি পাইছে টু এনভিজি ৱেদাৰ অল কম্পাউণ্ড কন্টেইন হাইড্ৰোজেন আৰু এচিডিক আৰু এটা এক্টিভিটি কৰা হৈছে আচ্ছা ঠিক আছে হ'ব এইটো 2.8 বুজালো চাগে ইয়েছ বুজালো নেক্সট এটা চোৱা ইয়ালৈকে বুজাই দিওঁ দেই তোমালোকে ডিউৰেশ্যনটো ক'বাচোন তোমালোকে কিমানলৈকে মানে পাৰিবা তোমালোকৰ ক্ষমতা বুলি নহয় তোমালোকে স্কুল ৱৰ্কশ্বপো থাকে নহয় তো সেইটোবিলাক হিচাপত চাই মেলি আৰু ক'বা তোমালোকে কিমান ডিউৰেশ্যনৰ পাৰা তো সেইটো ডিউৰেশ্যনৰ মই বনাম তেতিয়া হয় নাই ঠিক আছে Okay, the bulb will start glowing in the case of acid. বুজি পালো এইটো এচিডৰ ক্ষেত্ৰত গ্লো কৰিব এইটো বুজালো মই এতিয়া ন but you will observe that glucose and alcohol solution do not conduct so এইবিলাকৰ পৰা কোৱেশ্চন বনে কিন্তু দেই গ্লুকোজ এণ্ড এলকহল সলিউশনে কণ্ডাক্ট কৰিব নোৱাৰে বুলি মই বুজালো এতিয়া ইলেক্ট্ৰিচিটি যিটো বুজালো ইয়াত সেইটো লিখা আছে গ্লোয়িং অফ দ্য বাল্ব ইণ্ডিকেটছ that there is a flow of electric current through the solution গ্লো যদি কৰিছে বাল্বটো ইয়াৰ মিনিং কি কণ্ডাকচন হৈছে হয় নে নহয় কণ্ডাক্ট কৰিছে কাৰেণ্টটো কণ্ডাক্ট কোনে কৰিব আয়নে কৰিব ঠিক আছে আয়নছে কৰিব বা চাৰ্জে কৰিব The electric current is carried through the acidic solution by ions. সেইটো কথা কৈ আছো যে আয়ন খিনিয়ে সেই ইলেক্ট্ৰিক কাৰেণ্টটো পাৰ কৰাই দিছে ঠিক আছে আয়নটো কি বস্তু এতিয়া ঠিক আছে আয়নটো আমি এতিয়া ফৰ্মুলাত লিখিম এতিয়া ঠিক আছে সো এচিডৰ ক্ষেত্ৰত আয়নটো কি হ'ব এচিডৰ ক্ষেত্ৰত আয়নটো কি হ'ব H+ হ'ব কি হ'ব acid contains H+ ion as cation and anion as NO3 in sulfate ঠিক আছে এটা মানে since the cation present in acid as H+, this has the acid produces hydrogen ion ঠিক আছে এসিডে হাইড্ৰোজেন আয়ন প্ৰডিউস কৰে ইন সলিউশন which are responsible for the acidic properties আৰু acidic properties কাৰণে H+ টো ৰেসপন্সিবল হয় ৰিপিট আছে আলকালি such as sodium hydroxide calcium hydroxide what do contribute আচ্ছা ঠিক আছে মই বুজাই আছো কি দিছে ইয়াত আমি এটো চাই লওঁ হাইড্ৰক্লোৰিক এসিড HCl তাৰ পিছত ধৰি লোৱা কি দিছে তোমালোকৰ যে দিছে HNO3 নাইট্ৰিক এসিড বুলি কয় এটো তাৰপিছত H2SO4 ঠিক আছে তাৰপিছত এচিটিক এসিড আছে CH3COOH আছে ঠিক আছে এটা গোটেই কিটাতে আমি এনায়ন কেটায়ন খিনি লিখিম ঠিক আছে এচিডৰ ক্ষেত্ৰত এনায়ন কেটায়ন কি হ'ব চোৱা কেটায়ন মানে কি পজিটিভ পাৰ্ট H+ টো কেটায়ন হ'ব আৰু Cl নেগেটিভ টো এনায়ন হ'ব
ইয়াতো তোমাৰ H প্লাছ টো কেটায়ন হ'ব আৰু NO3 নেগেটিভটো কি হ'ব এনায়ন হ'ব ঠিক আছে তাৰপিছতে ইয়াত তোমাৰ H প্লাছ টো কি হ'ব কেটায়ন হ'ব আৰু তোমাৰ যিটো SO4 2 নেগেটিভ সেইটো কি হ'ব এনায়ন হ'ব এগেইন এইটো CH3 COO নেগেটিভটো তোমাৰ এনায়ন হ'ব আৰু H প্লাছ টো কেটায়ন হ'ব তো চবতে আমি এটা বস্তু দেখিলো কি দেখিলো যে চবতে আমাৰ এই H প্লাছ টো কমন চোৱা H প্লাছ টো সেইটোৱে বুজাইছো যে H প্লাছ টো চবতে কমন আছে বাকি এইবিলাক এনায়ন হয় ঠিক আছে এইবিলাক কি হয় নেগেটিভ চাৰ্জ বিলাক এনায়ন হয় ঠিক আছে সেম তেনেকে তোমাৰ বেছ যিটো আছে নহয় বেজৰ কথা কৈ দিছো মই বেছ ফৰ এক্সাম্পল সোডিয়াম হাইড্ৰক্সাইড লৈ ললো আমি সোডিয়াম হাইড্ৰক্সাইড কি কমন আছে চোৱা OH নেগেটিভটো আছে হয় নে নহয় সোডিয়াম হাইড্ৰক্সাইড লৈ লোৱা কেলছিয়াম হাইড্ৰক্সাইড লৈ লোৱা তুমি ঠিক আছে কেলছিয়াম হাইড্ৰক্সাইডটো তোমাৰ OH নেগেটিভে আছে নহয় জানো তো OH নেগেটিভটো তোমাৰ বেজত কমন থাকে আৰু H প্লাছ টো ক'ত কমন থাকে এচিডত কমন থাকে সেইটো মনত ৰাখিবা তো সেইটোৱে বুজালো তোমালোকক আজি যে এচিডে তোমাৰ আয়ন প্ৰডিউচ কৰিব পাৰে আৰু আয়ন প্ৰডিউচ কৰিলে তাহাঁতে ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব পাৰে ভালকে বুজিবা বস্তুখিনি ঠিক আছে তেনেকে বেজেও তোমাৰ আয়ন প্ৰডিউচ কৰিব পাৰে আৰু সেইকাৰণে ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব পাৰে বাকি গ্লুকোজ আৰু এলকহলে কণ্ডাক্ট কৰিব নোৱাৰে বিকজ সিহঁতি আয়নছে প্ৰডিউচ কৰিব নোৱাৰে ঠিক আছে আৰু এচিডৰ মাজত তাহাঁতৰ কি কমন থাকে কেটায়নটো কমন থাকে আৰু সেই কেটায়নটো কি হয় H প্লাছ আৰু এনায়নৰ ক্ষেত্ৰত এনায়ন নহয় বেজৰ ক্ষেত্ৰত চোৱা মই কি কৈ আছো এচিডৰ ক্ষেত্ৰত কেটায়ন হিচাপে H প্লাছ টো কমন থাকিব সব এচিডতে আৰু বেজৰ ক্ষেত্ৰত OH নেগেটিভটো কমন থাকিব মানে এতিয়াৰ পৰা আমি এইটো বুজিম যে এচিড বুলি ক'লে H প্লাছ আৰু বেজ বুলি ক'লে OH নেগেটিভ ঠিক আছে বেজ বুলি ক'লে OH নেগেটিভ এচিড বুলি ক'লে H প্লাছ বেজ বুলি ক'লে OH নেগেটিভ এচিড বুলি এচিডিক প্ৰপাৰ্টিটো কাৰ কাৰণে হয় বুলি সুধিলে H প্লাছৰ কাৰণে হয় বেসিক প্ৰপাৰ্টিটো কাৰ কাৰণে সুধিলে হয় OH নেগেটিভ ঠিক আছে বেসটো বেসিক প্ৰপাৰ্টি কিহৰ কাৰণে আহে OH নেগেটিভৰ কাৰণে আহে এচিডিক প্ৰপাৰ্টি কাৰ কাৰণে আহে এচিডিক প্ৰপাৰ্টিটো H প্লাছৰ কাৰণে আহে বুজি পাবা ঠিক আছে ইয়ালৈকে পাৰিবা বস্তুখিনি এচিডিক প্ৰপাৰ্টি H প্লাছৰ কাৰণে আহে বেসিক প্ৰপাৰ্টি OH নেগেটিভৰ কাৰণে আহে ঠিক আছে ওকে ঠিক আছে ইয়ালৈকে থাকক এনাফ হৈ গ'ল ইয়ালৈকে ওকে ইয়ালৈকে তোমালোকে এবজৰ্ব কৰি লোৱা আজি বাকি আৰু চাওঁ সোনকালে খতম কৰিব লাগিব বিকজ এইটো উইকৰ ভিতৰতে আকৌ টেষ্টটো আছে তোমালোকৰ ওকে সো এইটোৱে আছিলে মেটেল অক্সাইড উইথ এচিড হৈ গ'ল তোমাৰ এইপিনে এইটো পাৰ্ট অকণ যদি বুজি নাপা আৰু এবাৰ চাই ল'বা বুজি নাপালে কমেণ্ট সেকশ্যনত ক'বা তোমালোকে একো ডাঙৰ কথা নহয় বাকী মেইন কথা পঢ়াটোহে কথা তোমালোকে যদি চোৱাই নাই পঢ়াই নাই দেনটো আৰু ডাউটছ নোলাব নহয় জানো ওকে সো ভালকে পঢ়া তোমালোকে কিবা ডাউটছ থাকিলে কমেণ্ট সেকশ্যনত ক'বা যৰে ষ্টুডেণ্ট নহওক যেনেকুৱাই নহওক মই তাতে তাহাঁতক ৰিপ্লাই কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে ওকে সো থেংক ইউ ভেৰি মাছ